Hello, নমস্কাৰ মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ মই আপোনালোককে স্বাগতম জনাইছো এতিয়া গৰমৰ দিন মে মাহ মানে এটা গৰমৰ দিন আৰু গৰমৰ দিনত মানে ৰ'দ দিলেতো গৰম হয় আৰু বৰষুণ দিলে বাৰিষা হয় তো মানুহৰ কাৰণে অকমান দিগদাৰি হৈ যায় যে এই দিনকেইটা সাৰ্ভাইভ কৰাৰ কাৰণে বৰকষ্ট বা বেপাৰী মানুহৰ কাৰণে বিশেষ প্ৰব্লেম হয় আৰু গৰমৰ দিনকেইটা আৰু নৰ্মেল মানুহৰ প্ৰব্লেম লাগে গৰমৰ দিনত গৰমৰ দিনকেইটাত আমি নিজকে সতেজ কৰি ৰাখিব বিচাৰোঁ মানে ঠাণ্ডা কৰি ৰাখিব বিচাৰোঁ এতিয়া গৰমৰ দিনত আমি ধৰি লওক কেনেকুৱা ধৰণৰ কি বস্তু খালে জেনেৰেলি ভাল হয় বা কি ফল কি জুচ বা কেনেকুৱা টাইপৰ খাদ্য খালে আমি গৰমৰ দিনত শান্তি পাম গাটো সতেজ ৰাখে সেই বিষয়ে মই আপোনালোকক অলপ দুই এষাৰ কথা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যিহেতু আপোনালোকে ফেমিলি মেম্বাৰ মই কাৰণে মই আপোনালোকৰ আগত এই কথাৰ ওপৰত ডিছকাছ কৰিব বিচাৰিছোঁ আপোনালোকে হয়তো বহুতে এই বিষয়ে জানে কাৰণ আজিকালি মানুহবোৰ বহুত নলেজ আছে বহুত জ্ঞানী বা বেলেগ গুগলতো চাৰ্চ কৰি বা অন্য জেগাতো পঢ়ি মেলি শিকি মেলি দেখি মেলি জানে যে গৰমৰ দিনত আমি কেনেকৈ থাকিব লাগে কি খোৱা উচিত কি খালে ভাল সেইবোৰ আজিকালি মেক্সিমাম মানুহে জানে হয়তো দুই এজন মানুহে অলপ নাজানিব পাৰে কিন্তু মেক্সিমাম মানুহে আজিকালি জানে কাৰণ আজিকালি যুগ এডভান্স যুগ এটা মই ক'বলৈ বিশেষ প্ৰয়োজন নাই কিন্তু মোৰ মতে মই যিখিনি জানো সেই কথাখিনি মই আপোনালোকৰ আগত অলপ ডিছকাছ কৰিব বিচাৰিছোঁ যে গৰমৰ দিনত কি খাব লাগে কি ফল মূল বা কি বস্তু খাব লাগে কি খালে ভাল কি খালে আপোনালোকৰ গা সতেজ ৰাখে মই সেইটোৰ ওপৰত মই অলপ ডিছকাছ কৰিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক মই কি ক'ব বিচাৰিছোঁ আৰু কিয় প্ৰয়োজন আমাৰ সেই মোৰ ভিডিঅ'টো চালে আপুনি অলপ হ'লেও গম পাব বুলি আশা ৰাখিছোঁ প্ৰথম কথা হৈছে গৰম দিনত আমি নিজকে সতেজ কৰি ৰাখিবলৈ গৰম বস্তুবোৰ অলপ কম খাব লাগে যেনেকৈ ৰেড মিট মাংস হওক ৰেড মিট হওক যেনেকৈ ধৰি লওক গাহৰি ছাগলী হাঁহ আদি এইবোৰ পৰাপক্ষত অলপ কম খাব লাগে আৰু জ্বলাজাতীয় বস্তু মছলাজাতীয় বস্তু এইবোৰ পৰাপক্ষত ঠাণ্ডা দিনতকৈ আমি যিমান পাৰোঁ কম খাব লাগে কিন্তু যাতে আমি গৰম মানে কি হয় আমাৰ গাটো অলপ সতেজ হৈ ৰাখে আৰু গৰম বস্তুবোৰ খাই আমাৰ গাটো গৰম নকৰে বা ধৰি লওক প্ৰেছাৰ চেছাৰ হাই নপৰে সেইকাৰণে আমি সদায় পাৰিলে যিমান পাৰোঁ এইটো হৈছে সদায় পাৰিম খোৱা মানুহবোৰে চেষ্টা কৰিলেও কিছুমান কাম কৰিব নোৱাৰে কিন্তু যিমান পাৰি আপুনি মাংস খাই কৰি ৰেড মিট ছাগলী গাহৰি হাঁহ এইবোৰ যিমান পাৰে আপোনালোকে গৰম দিনকেইটা এটলিষ্ট যিকেইটা ভিতৰত বেছি গৰম কৰে পৰাপক্ষত সেই দিনকেইটাত আপোনালোকে সেইটো এভইড কৰি চলকচোন আৰু যিমান পাৰে মছলাজাতীয় বস্তু গৰম বস্তু ফাষ্ট ফুড জাতীয় বস্তু তেলত বনোৱা বস্তু বেছি যিমান পাৰে আপোনালোকে কম খাওক যিবোৰে খাই আছে বা খাই থাকে সিহঁতেতো এৰিবতো ফটকৈ নোৱাৰে কিন্তু যিমান পাৰি আপোনালোকে সেই খাদ্যবোৰ কম খাওক মছলাজাতীয় তেলজাতীয় ফাষ্ট ফুড জাতীয় বস্তু সেইবোৰ যিমান পাৰে আপোনালোকে কমাই দিয়ক আৰু এনেকুৱা কিছুমান খাদ্য খাওক যিবোৰ খাদ্য খালে আপোনাৰ গাটো শীতল হয় মানে গৰম দিনত যিহেতু পানীৰ প্ৰয়োজন বহুত পানীৰ প্ৰয়োজন হয় সেইকাৰণে আপুনি যিমান পাৰে প্ৰথমতে পানী খাবলৈ চেষ্টা কৰক পানী ফ্ৰেছ পানী আপুনি দিনটোত যিমান পাৰে প্ৰথম আপুনি কাম সেইটোৱে কৰক গৰম দিনত ঠাণ্ডা দিনতো খাওক পানীটো সদায় প্ৰয়োজন কিন্তু গৰম দিনত আপোনাৰ ঘাম যোগেদি ওলাই যায় সেইকাৰণে আপুনি গৰম দিনত পানীটো বেছি খাওক যিমান পাৰে আৰু তাৰপিছত আপোনালোকে নেমু টেঙাৰ চৰ্বত খাওক নেমু টেঙাৰ চৰ্বতটো এটা বহুত প্ৰয়োজনীয় বহুত আৰু তাত ভিটামিন চি থাকে আৰু ই বহুত শৰীৰত কাম দিয়ে গৰমৰ দিনত আৰু ভিটামিন চি উপৰিও এটা নেমু টেঙাৰ ৰসে গাটো শীতল কৰে অন্য যিকোনো জুচতকৈ বজাৰৰ পৰা যিকোনো পিয়ৰ জুচ যিকোনো জুচ হওক লাগিলে আপুনি নেমু টেঙাৰ ৰসটো যদি আপুনি গৰম দিনত খাব পাৰে সেইটো হৈছে বেষ্ট জুচ বা বেষ্ট এটা বস্তু যিটো আমি গৰম দিনত খাব লাগে আৰু সেইটোতো আজিকালি নেমু টেঙা পায়ে সেইকাৰণে আপোনালোকে ঘৰতে চৰ্বত বনাই খাওক এইটো এটা বহুত ভাল বস্তু গৰমৰ দিনত আৰু এটা বস্তু খাব পাৰে যে আপুনি তেতেলীৰ ৰস থেকেৰাৰ ৰস এইবোৰ আপুনি ৰস আপুনি
তেতেলীৰ ৰস উলিয়াই আপোনালোকে খাব পাৰে, থেকেৰাৰ ৰস উলিয়াই খাব পাৰে। এইটো গৰম দিনত বহুত প্ৰয়োজনীয়, বহুত ভাল হয়। আপোনালোকে খাই চাবচোন এনেকৈ আপোনাৰ নিমখ চেনি দি চৰ্বত, তেতিয়া আপুনি নেমু টেঙাৰ চৰ্বত, থেকেৰাৰ ৰস, তেতেলী জুচ এইবোৰ যদি খাই পৰে আপুনি বেলেগত বাহিৰত গৈ জুচ বা ৰস খাবৰ দৰকাৰেই নাই। ক'ল্ড ড্ৰিংকছটো নাখাবই পৰাপক্ষত, বেলেগ জুচটো খাবৰ দৰকাৰ নাই। আপুনি ঘৰতে এইকেইটা বস্তু পাবই, আনিব ঘৰতে বনাই ইজিলি বনাব পাৰে আৰু এইকেইটা বনাই আপোনালোকে খাওক। চাওক না কিমান টেকটেককৈ ৰ'দটো ওলাইছে, টেকটেককৈ ৰ'দটো ওলাইছে। মই আপোনালোকক অলপ দেখুৱাই দিছোঁ যে এতিয়া ৰ'দ পূৰা, এতিয়া মই ভিতৰত আছোঁ, তথাপি বাহিৰত ওলাই যাবলৈ বিশেষকৈ ওলাই যাবলৈ মই আৰু গৰমৰ দিনত খোৱা ফল মূলৰ ভিতৰত আপোনাৰ গৰমৰ দিনত তৰমুজটো খুব লাগে। এতিয়া বজাৰত তৰমুজ ওলাইছে, আপোনালোকে যিমান পাৰে তৰমুজ খাওক, তৰমুজৰ জুচ উলিয়াই খাওক, তৰমুজ ফল হিচাপে খাওক। তৰমুজ যিহেতু পানীজাতীয় বস্তু, ই গৰম দিনত বহুতখিনি আপোনাৰ পানীয়ে আপোনাৰ মানে শৰীৰটো সতেজ কৰি ৰাখে। পানী যদি পৰিমাণ কমি যায়, ইও আপোনাক ফুলফিল কৰাত অলপ সহায় কৰে। আৰু মানে কি সেইকাৰণে তৰমুজটো আৰু বহুত কাৰণে ভাল। আপোনাৰ ৰাতিপুৱা শুই উঠি তৰমুজ খাওক, ইয়াত পানী জাতীয় গৰম দিনত বিশেষকৈ আপোনাৰ তৰমুজটো খাই। এতিয়া তৰমুজ ওলাইছে, তৰমুজৰ দিন হৈছে, আপোনালোকে ঘৰতে বনাই তৰমুজটো খাওক। আৰু এবিধ ফল হৈছে এতিয়া ওলোৱা তিয়ঁহ। তিয়ঁহটো পানীৰ পৰিমাণে বহুতখিনি আপোনাৰ মানে প্ৰটেক্ট কৰে, পানী কমি যোৱাত সহায় কৰে। আৰু তিয়ঁহটো খালেও বা তিয়ঁহটো মানে গৰম দিনত ওলায়ো তিয়ঁহ, আৰু আপোনালোকে এতিয়া বজাৰত ওলাই আছে যিটো তিয়ঁহটো খাওক। তৰমুজ, তিয়ঁহ এনেকুৱা কিছুমান ফল মূল আপোনাক খাওকচোন, পানীৰ পৰিমাণটো ডিহাইড্ৰেশ্যনৰ কাৰণে ভাল। আপোনালোকে এতিয়া তিয়ঁহ ওলাইছে যিহেতু, আৰু মানে লোকেল তিয়ঁহ পালেতো বহুতেই ভাল, কিন্তু লোকেল তিয়ঁহ নাপালেও আপোনালোকে বজাৰত ওলাই গৈ তিয়ঁহ লওক, তিয়ঁহ খাওক, এইটো বহুত ভাল গৰমৰ দিনৰ কাৰণে। তাৰ উপৰি আপোনালোকে আৰু কিছুমান ফল মূল খাব পাৰে, যিহেতু এতিয়া ওলাইছে আম, কল, এইবোৰ গৰম দিনত খাব পাৰে। আৰু তেনেকুৱা বহুতো ফল মূল আছে, হয়তো আপোনালোকে জানিবও পাৰে ইয়াৰ বিষয়ে বহুতখিনি। যদি আপোনালোকৰ তাত বেল পায়, এনেকুৱা কিছুমান বস্তু। আৰু নাৰিকলৰ পানীটো আপোনালোকে যদি পায়, ডাব নাৰিকলৰ পানী বা নাৰিকলৰ পানী, আপুনি নাৰিকল পানীটো খাওক। নাৰিকল পানীটো অকল গৰম দিনত বুলি নহয়, প্ৰতিটো ছিজনতে ভাল। নাৰিকল পানীটো এটা বহুত এটা মানে ভাল বস্তু। আৰু পৃথিৱীত এনেকুৱা এটা বস্তু হয়তো কমেই আছে যিটো নাৰিকলৰ সমান শুদ্ধ হ'ব পাৰে। ইয়াত দৰৱো দিব নোৱাৰে, আপোনাৰ ভেজালো ইনজেকশ্যনো দিব নোৱাৰে। সেইকাৰণে নাৰিকলৰ পানীটো আপোনালোকে নিশ্চয় খাওক। সেয়াই আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আৰু আপোনালোকে মানে গৰম দিনত কি কি খাব পাৰে আৰু আপোনালোকে হয়তো জানে, আৰু যিবোৰ বস্তু আপোনালোকে খালে ধৰি লওক গাটো সতেজ কৰি ৰাখে, এনেকুৱা বস্তু ফল মূল বা পানীজাতীয় বস্তু বা আপোনালোকে আৰু জানে, সেইবোৰো খাওক। কিন্তু যিমান পৰিমাণত ফাষ্টফুড আৰু ৰেড মিটটো আপোনালোকে এভইড কৰক। গৰম দিনত চাব আপোনালোকৰ বহুতখিনি আপোনালোকৰ গাটো সতেজ বা হৈ পৰে। আৰু সেইবোৰে আৰু কি ক'ম, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগতে ভিডিঅ'টো নতুন কালে আকৌ আহিম, ইমানতে বাই বাই।